নমস্কাৰ আজি ডায়াবেটিস ৰোগীসকলৰ বাবে এখন আঞ্জা বনাবলৈ ৰেডি কৰিছো আৰু তাৰ বাবে ধনিয়া গুটি কেইটামান তিয়াই থৈছিলো ইয়াত মই মিক্সিত দি দিছো খুন্দি লম আৰু ৰঙালাওৰ গুটি কেইটামান লৈছো এইকেইটা ধুই লৈছো মই একেলগে খুন্দি লম মিক্সিত আৰু ইয়াত কেইটুকুৰমান আদা কাটি লৈছো নহৰু কেইফটামান আলমণ্ড কেইটামান একেলগে মিক্সিত খুন্দি লম গোটেইখিনি আৰু কাৱৈ মাছ লৈছো অলপ ইয়াত পানী অলপ দি দিছো আৰু এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি লৈ আহিম এতিয়া মই এই আটাখিনি সেকনা দি পেলাই সেকি লৈছো ইয়াৰ পৰা ৰসখিনি উলিয়াই লম আৰু মই এইফালে গেছত কেৰাহীখন গৰম হ'ব দিছো এতিয়া নিমখ আৰু হালধি সানি মাছখিনি ভাজি লম এতিয়া মাছখিনি অলপ সাইড কৰি থৈ পেলাই ইয়াত মই পাঁচফোৰণ অকণমান দি দিছো আৰু সৰু সৰুকৈ পিয়াজ এটা কাটি লৈছো এইখিনি দি দিছো ইয়াতে অলপ সময় ভাজি এইখিনি ইয়াত মই জলকীয়া দুটা দি দিছো এতিয়া হালধি অলপ দি দিলো আৰু এইবাৰ মই উলিয়াই লোৱা ৰসখিনি ইয়াত দি দিছো এতিয়া মই ভালকৈ উতলাই লৈছো আৰু ইয়াত অলপ গৰম মছলা দি দিছো আৰু আঞ্জাখন মোৰ হৈ গল নমাই ৰাখিছো আঞ্জাখন নমাই ঠাণ্ডা হোৱাৰ পিছত মই নিমখটো দি দিছো আসলতে গৰমে গৰমে আঞ্জাত নিমখটো দিলে লাউৰ গুটিৰ আঞ্জা ফাটি যায় সেয়েহে মই নিমখখিনি পিছত দি দিছো ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছো ধন্যবাদ